ভিডিঅ' অন কৰি লেতেৰা হাতখন দেখিলে, কিন্তু হাতখন লেতেৰা কৰাৰ আগতে এই পণ্ডিতৰ আকৌ আজি উঠিল বডি বনোৱাৰ পোকটো। আগৰ জিম যোৱা জোচটো উঠি আজি মাৰিলে সি পুচপ দুটামান। এই গা কপৰ শীতৰ বতৰত গেঞ্জিটো পিন্ধি সি বডিটোকে ফুলাইছে, যদিও সি জীৱনত একোডাল ফুলাব পৰা নাই। পিছে আমাৰ বডি বিল্ডাৰজনে মানে মই পণ্ডিতে হাতখন লেতেৰা কৰিবলগীয়া এনেকুৱা কি নকৰিলো। বজাৰৰ পৰা কিনি আনিছিলো গুটি দুটামান, হাইব্ৰিড বোলে শাক চব্জিৰ গুটি। ঘৰতে তৈয়াৰ কৰা ভাৰ্মি কম্পোষ্ট আজি সি মাটিৰ লগত মিক্স কৰিলে সি হাতখন লেতেৰা। ৰেষ্টুৰৰ পৰা অনা বিৰিয়ানীৰ বাকচটো সৰুকে এটা বনালো গ্ৰীণ হাউচ, মাটি ভৰাই তাত কৰিম চিড জাৰ্মিনেশ্যন। ললো প্ৰতিজ্ঞা অহা বিহুলৈ কেমিকেল ফ্ৰী শাক চব্জি খোৱা ঘৰতে তৈয়াৰ কৰা। পিছে এই বিহু বুলি সকলোকে উৰুকাৰ শুভেচ্ছা যাচিলো দেই, পিছত আকৌ নক'ব। প্লাষ্টিকৰ বাকচলৈকে ঠিক আছিলে, এবাৰ মই নেৰিলো কণীৰ বাকলখিনি, নাই বোলো এবাৰ কাগজো ৰিচাইকেল কৰিম। কণীৰ বাকলখিনিয়ে মোক কথা এষাৰ ক'লে, চবেচোন মোক জ্বলাই আহিলে, তই এবাৰ মোক পানী ঢালি দিবি। মই বোলো দেহ, তোক এবাৰ মই অলপ বেলেগকে ব্যৱহাৰ কৰিম। 3খন চিট বেড ৰেডি কৰি মোৰ আহিল এটা খুৰা ফাটি আইডিয়া, এবাৰ বোলো বনিম চল্ট বেড। সেই যে নিমখ পেলোৱা চশমা পিন্ধা মানুহজন, নিমখ পেলোৱাৰ ফিল লৈ থাকোতে মগজটোৱে মোৰ কথা এটা ক'লে, এইটো চল্ট নহয় মাটি হেবি। সন্মুখৰ দুৱাৰৰ জুমি চাওঁতে দেখিলো লগৰটো আহি ৰৈ আছে। মই বোলো দে নেক্সট ব্লগৰ কণ্টেণ্ট পাই গলো, বাই বাই।